কাপড়ৰ দোকানত চিলাইৰ কাম কৰে বায়েকে গান শিকাই শিকাই ঘূৰি ফুৰে থাকে ভাড়া ঘৰ উলিয়াই পেলাইছো তোৰ ভাল ছোৱালীৰ ইতিবৃত্তি যোৱা একেবাৰে যোৱা গইয়া লাইফৰ পৰা খনি ঘৰৰ ইঞ্জিনিয়াৰ ল'ৰা এটা ফচাই লৈ তোমাৰ কাছে ৰঙা নীলা সপোন দেখাৰ প্লেনিং কৰি আছা তুমি বা তোমাৰ ঘৰখনে এইবোৰ কেতিয়াও দিঠকত পৰিণত নহয় ইয়াৰ বিয়া অফিচাৰৰ জীয়েকৰ লগত হ'ব এই আজি মই সব ঠিক ঠাক কৰি থৈ আহিছো অফিচাৰে তোক পছন্দ কৰিছে লগতে ছোৱালীও তোক পছন্দ কৰিছে তো হ'বই লাগিব পাহৰি পেলা এনেও এই ডাল দৰিদ্ৰ ঘৰৰ ছোৱালী এজনী মোৰ ঘৰৰ বোৱাৰী কৰি নি মই মোৰ ঘৰখন লেতেৰা কৰিব নোৱাৰো কানিবতো লাগিবই পাওনা হৈ যেতিয়া চুৰলৈ হাত মেলিব তেতিয়া লুটি খাইটোতো পৰিবই আঘাতটোতো পাবই কান্দিবতো লাগিবই তই কেনেকে মানি লৈছে তোৰ সিদ্ধান্ত মতে মই চলিম কাৰণ পঢ়াই ফুলাই মই তোক ডাঙৰ দীঘল কৰিছো ইঞ্জিনিয়াৰ বনোৱাৰ নামত লাখে লাখে টকা খৰচ কৰিছো আজি তই অধিকাৰৰ কথা কব পৰা হৈ গলি কবলৈ মন আছিল ছোৱালীজনীয়ে তোক ইমানেই বলিয়া কৰি পেলাইছে যে যিটো ল'ৰাই মোৰ সন্মুখত মুখ খুলি কথা কোৱা নাছিলে সেইটো ল'ৰাই আজি অধিকাৰৰ কথা কব পৰা হৈ গলি কিন্তু তোৰ দৰে মেৰিটিয়াছ ল'ৰা তাক মূৰ খোলা কৰি দিয়াটো তাইৰ অপৰাধ তোক বহিভূত কৰি আমাৰ প্ৰসাদৰ ৰাণী হ'ব বিচৰাটো তাইৰ অপৰাধ বাছ ভাইটি বাছ মোৰ লগত আৰু বেছি তৰ্কাতৰ্কি নকৰিবি মই যিজনী ছোৱালী পচন্দ কৰিছো তাইৰ লগতে তোৰ বিয়া হ'ব গতিকে তই তোৰ পচন্দ বিসৰ্জন দে এয়া অসম্ভৱ লাগিলে মাফ বুজিয়া তোৰ সেই পচন্দৰ ছোৱালীৰ বাপেকৰ ওচৰত তই মোক মাফ কৰিবলৈ ক'ব পৰা হলি মোক মাফ কৰিবলৈ ক'ব পৰা হলি যি দেখিছো এই ছোৱালীজনীয়ে তোক বলিয়া কৰাই নহয় সমানে সাহসীও কৰি তুলিছে আৰে দুদিনৰ পিছততো তই আমাৰ প্ৰপাৰ্টিৰ ভাগ বিচৰা হবি না আজিহে নালাগে বুলি কৈছ দুদিনৰ পিছততো এই চব ছোৱালীয়ে তোক এইবোৰ কৰিবলৈ ক'ব আৰু ময়ো এনেকুৱা মানুহ নহয় ভাইটি যে কোনোবা মতলব বা ছোৱালীৰ কাৰণে মই মোৰ ঠাইত আঁঠু ল'বলৈ দিম এইবাৰৰ কাৰণে তাইক বুজাই চাম তোৰ লাইফৰ পৰা আঁতৰি যাবলৈ বুজিলেতো ঠিকেই আছে আৰু যদি বুজি নাপায় তাৰ ব্যৱস্থা